Hello everyone, স্বাগতম জনাইছো Jollywood things লৈ আৰু আজি আমি ৰিভিউ কৰিম জুসলা। ওই জুসলা নহয় জলসা হয় নেকি? সরি, আজি আমি ৰিভিউ কৰিম জলসা। ষ্টৰিটো কথা যদি অলপমান কৈ দিও, ষ্টৰিটোত এইটো দেখাইছে যে ভুলতে আপোনাৰ হাতত যদি কাৰোবাৰ এক্সিডেন্ট হৈ যায় তেতিয়াহ'লে আপুনি কাৰোবাক ক'ব নে নকয়, আপুনি ভয়তে এই বস্তুটো লুকাই থব না কাৰোবাক কৈ দিব বা পুলিচৰ সহায় ল'ব, সেইটোৰ ওপৰতে এই কাহিনীখন বনোৱা হৈছে। আৰু যদি আপুনি লুকালে কিমানকেইটা ডিফিকাল্টিজ আপোনালোকে ফেচ কৰিব, কিমান অসুবিধা আপোনালোকে পাব, সেই ওপৰতে এই কাহিনীখন বনোৱা হৈছে। বিদ্যা বালানে এই মুভিখনত এজ ৰিপৰ্টাৰ ৰোল প্লে কৰি আছে আৰু বিদ্যা বালানে ঘৰত কামবালি বা হিচাপে ৰোল প্লে কৰি আছে শেফালী চাহ। আৰু শেফালী চাহৰ ছোৱালীটোৰ এক্সিডেণ্ট হৈ যায় ৰাতি। সেই এক্সিডেণ্টটো কোনে কৰে আপোনালোকে মুভিৰ ফাৰ্ষ্টতে গম পাই যাব, ষ্টাৰ্টিঙতে দেখাই দিয়ে কোনে এক্সিডেণ্ট কৰে, মানে ছাছপেন্সটো আপোনালোকৰ আগতে থাকে। তথাপিও তাৰ ভিতৰত আৰু এটা ছাছপেন্স আছে, মানে কেনেকৈ হয় কি হয় চালে ভাল পাব আৰু আপোনালোকে। তো জলসা মুভিখন এখন পাৰফেক্ট ক্ৰাইম থ্ৰিলাৰ মুভি আৰু চ' এংগেজিং ফ্ৰম লাষ্ট টু দ্য এণ্ড চিন। পুৰা মানে বান্ধি থৈ দিব আপোনাক চিটৰ লগত, পুৰা এনেকৈ এংগেজিং ষ্টৰি এটা। হলিউডত বহুত বছৰ পিছত এখন পাৰফেক্ট ক্ৰাইম থ্ৰিলাৰ মুভি দেখা পালোঁ, চাই পেলাই বিৰাট ভাল লাগিছে। পুৰা এজ গ্ৰিপিং ষ্টৰি, আপোনালোকেও চাই ভাল পাব, আপোনালোকে চাব। তো বেছিকৈ মুভিখনৰ কথা একোৱেই নকওঁ, কাৰণ ছাছপেন্স থ্ৰিলাৰ মুভি হয়, কিবা এটা সৰুকৈ বস্তু এটা কৈ দিলেও ছাছপেন্সটো ৰিভিল হৈ যাব পাৰে। তো আপোনালোকে নিজে চাই ল'ব। এইটো অভাৰঅলটো মুভিখন বঢ়িয়া মুভি হয়, ভাল হয়। এই মুভিখনৰ IMDb ৰেটিং হৈছে 6.8 আউট অফ 10। ঠিক আছে, মোৰ মতেতো 7 হ'ব লাগিছিল, কিয় বা দিলে 6.8, 7 মান হ'লেও বেছি ভাল আছিল। এনিৱেজ, তো এক্টিঙৰ কথা যদি কওঁ, চবে ভাল এক্টিং কৰিছে, স্পেচিয়েলি বিদ্যা বালানে মানে এনেকুৱা এক্টিং কৰিছে, মানে এংগেজিং হৈ গৈছে মুভিখন ফ্ৰম ফাৰ্ষ্ট টু লাষ্ট, মানে পুৰা ফুল এংগেজিং হৈ গৈছে, ভাল এক্টিং কৰিছে। বাইদেউ চবে ভাল এক্টিং কৰিছে, কিন্তু স্পেচিয়েলি বিদ্যা বালানে মানে পাৰফৰ্মেঞ্চ ভাল দিছে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ। লাল কালাৰৰ বাটনটো দেখিছে, এইটো টিপি দিয়ক, তেতিয়াহে মোৰ আগৰ ভিডিঅ'ছবিলাক আৰু আপোনালোকে পাই থাকিব। তো আজিলৈ ইমানে, থেংক ইউ।